Yo, what's up guys? Welcome to ExploreWtSpandan. আজি আমাৰ সবৰে প্ৰিয় আৰু মোৰ ফেভৰেট পাপন দাক লগ কৰিম তো এই ভিডিঅটো এণ্ডলৈকে চাব হয়নে মই সাবস্ক্রাইব কৰিম প্লিজ সাবস্ক্রাইব এনে কয়নে মই চাম গৈ প্লিজ সাবস্ক্রাইব কৰি তুমি কি কৰিছা ওকে ইমান ফুৰিছা তুমি কিমান এজ কিমান হ'ল এই এইটোতে ইমান ফুৰি দিলা অৰুণাচল চল গ'ল বৰফো দেখিলে মই বৰফে দেখা নাই তেনেকে এনেকে পৰি থাকা দেখা দেখিছো মানে খুব কম তুমি ইমান কম বৰফে দেখিলা কম দেখিছা তুমিতো বহুত সোনকালে দেখিলা ন 8 years তে সোনকালে বা কি মইতো অকল সৰুতে দেখা এই এতিয়া যে দেখিছা তুমি কিমান সৰুতে দেখিছা এবাৰে দেখিছা তথাপিও তুমি দেখিলা মানুহটো 30 years লৈকে নেদেখে 40 years লৈকে নেদেখে 6 years দেখি গ'লা লাকি হয় নাই হয় মা দেউতাক থেংক ইউ কৰি থাকিব লাগিব মাজে মাজে ন তুমি কিবা এটা সুধিম কৈছিলা যে কি কয় মই তোমাক কিছুমান প্ৰশ্ন সুধিম বা এটা দুটা বেছি নুসুধিবা মই এক্সাম দিব মন নাই এক্সাম নহয় মোৰ এক্সাম যেন লাগিছে এটা দুটা ওকে তুমি গান গাবলৈ বহুত জায়গা গৈছা যে তো তুমি ক'ত গৈছা বহুত জায়গা গৈছো বহুত জায়গা কিন্তু তোমাৰ সমান যোৱা নাছিলো সৰুতে মই তুমি বহুত বেছি গৈছা আটাইতকৈ ভাল জায়গা কোনটো লাগিলে অসম মানে অসমত বহুত জায়গা ফুৰিছা ফুৰিছো আৰু তোমাৰ নিচিনা সৰু থাকোতে মোৰ দেউতা গান গাইছিল নহয় তেওঁলোকৰ লগত গাড়ীত এনেকে ঘূৰি শুই থাকোঁ এনেকে গৈ থাকোঁ বেলেগ বেলেগ জেগা তেতিয়াৰ পৰা দেখি আছো আৰু জেগাবোৰ চব জেগাই ভাল লাগে অসমত চব জেগা তোমাৰ কি ভাল লাগে আমি যে চিল্কি ৱাটাৰফল গৈছিলো যে তুমিতো ভিডিঅ' কৰিলা নাই তাত কৰিছিলো সেইটো দিলা তুমি চেনেলত দিলা তোমাৰ ইউটিউবত ভাল লাগিলে চিল্কি ৱাটাৰফল আৰু ৱাটাৰফল দেখিছা নেকি নে এইটো ফৰেষ্ট ৱাটাৰফল আগতে ৱাটাৰফল দেখিছো দেখিছো কিন্তু চিল্কিটো বেছি ভাল লাগিলে বহুত দীঘল পুৰা ওপৰলৈ যাব লাগে তুমি ওপৰৰ পৰা দেখিছা নে তলৰ পৰা দেখিছা ওপৰত গৈ পাথৰত উঠি গৈ পালে দেখিছো ওপৰৰ পৰা ধৰণে নামি যোৱা দেখিছা পানীটো তললৈ দেখিছো মই তুমি তলৰ পৰা পানীটো নামি আহি দেখিছা নি যেতিয়া ওপৰত পোৱাৰ পিছত সেইডোখৰ পৰা আহি আছিলে তাৰপিছত এনেকে নামি আছিলে বেলেগ ধৰণৰ দেই বাবুটো বৰ বেলেগ ধৰণৰ চিনচিয়াৰ মানুহ ঠিক আছে ভালকে আকৌ লগ পাম চুলিখিনি বৰ ধুনীয়া দেই আগতে চুলিটো কি কয় তোমাৰ নিচিনা দেখিছিলে তোমাৰো দীঘল আছিলে নেকি ক্লাছ আগতে যেতিয়া সৰু আছিলো মোৰ ডাঙৰ হৈ গলা নিজে আগৰ কথা কৈছো মানে কাহানিৰ কথা কৈছা কাহানি কথা নহয় আগতে কি কয় মোৰ চুলিটো তোমাৰ নিচিনা আছিলে তো চবে মোক কি কয় পাপন দাদা বুলি কি কোৱা সঁচাকে তুমি গমেই পোৱা এইখিনি কথা কোৱা নাই তুমি মোক এনেই ৱাটাৰফলৰ কথা কৈ আছা এইটো বেছি দৰকাৰী কথা তাৰপিছত কিয় কাটি দিলা তাৰপিছত মই কাটি দিলো ফটো থৈছা নাই তেনেকুৱা ফটো আছে ন দেউতা এখন দিবাচোন মোক চাবলৈ এবাৰ পঠিয়াই দিবাচোন চবেনে কিয় পাপন দা কৈছিল ময়ো চাম গান গোৱা নেকি গান নোগোৱা ন সৰুতে খুব হেৰি কৰিছিলে এতিয়া মানে হেৰি নোহোৱা হ'ল কাৰ্টুন চাবলৈ লোৱাৰ পৰা এইবোৰ বাদ দিলে সৰুতে অকল মানে দুটা গানেই চিনি পায় মা আমি শদিয়ালৈ যাম আৰু বনৰীয়া চিঞৰি বনৰীয়া গাই অকল বনৰীয়া ইয়াত প্ৰগ্ৰাম কৰিবলৈ আহোঁতে অকল মা আমি শদিয়ালৈ যামে শুনিবলৈ গৈ খুব বতাহ বৰষুণ আছিলে তেতিয়া পিছতে টোপনি গ'ল সেইটো গানেই শুনিবলৈ নাপায় এবাৰ বিহুত আহিম চাগে সেইফালে তেতিয়া লৈ আহিব আকৌ এতিয়া অকমান ডাঙৰ হৈছে ন চাই ভাল পাব এইটো বয়সত ডাঙৰ হৈ গ'ল এতিয়া আৰু ন নাজানো তোমাৰ উত্তৰবোৰ মোৰ বৰ ভাল লাগে কিন্তু প্ৰশ্নবিলাকতকে উত্তৰবোৰ বেছি ধুনীয়া ঠিক আছে বাবু এতিয়া পিছত লগ পাম আকৌ কাইলৈ দেই আজিও লগ পাব পাৰা আজিও পাৰি কি কয় মই ঘৰ যোৱাৰ পিছত কি কয় যদি মই খেলিবলৈ ওলাও তেতিয়া চাইকেল চলালে মই ইয়াৰ পৰা তাৰ পৰা এনেকে পাৰ্ক মাৰি থাকো কি কয় আমাৰ বিল্ডিং সেইটো তাৰ পৰা ইয়ালৈ আহো তাৰপিছত আকৌ তাৰ পৰা যাওঁ মই যদি ওলাই নাযাওঁ গধূলি ৰাতিপুৱা তুমি
ন আহিব যদি আকৌ পাৰ্মিশ্যন নাজানো বুলি থাকে ক'ব। তেতিয়া আহিব যদি পাৰ্মিশ্যন থাকে তেতিয়া আহিব পাৰিম পাৰ্মিশ্যন দিব যেন লাগিছে আজি স্পেচিয়েল ডে ন আজি এখন স্পেচিয়েল ড্ৰেছটো পিন্ধি আছে ৰেড জেকেট এটা পিন্ধি আছে ধুনীয়াকৈ আজি দিব আৰু বাইকটো তুলি যায় অকণমান লাজতে এয়া মোৰ সৰুকালৰ চুলি দীঘল থকা ফটো